ৰাতিপুৱা মোৰ ফাৰ্ষ্ট মিলটো সদায় থাকে গৰম পানীৰ লগত জৰক সেইটো খোৱা প্ৰায় আধা ঘণ্টামানৰ পাছত মই খাওঁ কুহুমীয়া গৰম পানী আৰু এইটো চবেই খোৱা জৰুৰী হয় এইফালে আমাৰ ঘৰত আনি থৈছে জহৰ মানে জহৰ টেঙা আম ঠিক আছে আৰু তেনেদৰে মই কুহুমীয়া পানীও খাওঁ আৰু মোৰ ডেইলি ডায়েট লিষ্টত 3-4 লিটাৰ পানী খাবলৈ থাকে কিন্তু মই 2 লিটাৰ মানে আই থিংক খাওঁ 1 লিটাৰটো মই ৰাতিপুৱা খাই দিওঁ বাকী মই গিলাচ কৰি 2 লিটাৰমান কমপ্লিট কৰোঁ অৱস্থা একদম ভাল নহয় গৰম পানী খাইছোঁ দৰৱ দি কিনো উকহাই পাইছিলেতো নেল পলিচ লগাবলৈ ৰিম'ভাৰ নাই ইমানে বেয়া দেখাইছে এইটো নখ মই কি কৰিম এতিয়া আহিছোঁ 8:30 বজামানত দিছোঁ চাগে মানে গাটো বেয়া লাগিছে এতিয়া আহিছোঁ ওপৰ কাপোৰ ৰ'দত দিবলৈ কাৰণ কালি যিখিনি কাপোৰ দিছিলে সেইখিনি শুকোৱা নাছিলে বৰষুণ দিলে আজি ৰিমৰিমকৈ বৰষুণ যাক ওলাইছে তো মায়ে ক'লে সোনকালে ৰ'দত দি দিম তো মই এতিয়া ৰ'দত দিম তাৰপৰা ৰুটি বনাম ৰুটি একদম ৰাতিলৈকে বনাম ৰাতি খাব পৰালৈকে বনাই দিম মানে খচি পেলাই লাডুকৈ বক্সত কণ্টেইনাৰত ভৰাই দিম মোৰ যিসকলে জিম যায় জানিব যিদিনা লেগ মাৰে কিমান কষ্ট হয় লেগৰ লগতে তাৰ আগদিনাখন মই বাইচেপ মাৰিছিলোঁ হাতৰ এইবোৰ বিষ এলবো বাইচেপবোৰ বিষ মোৰ ডাম্বেলবোৰ ৰঙা কালি লেগত খোজকাঢ়ি যিটো ৰানিং স্কোৱাচ কৰে সেইটোত মোক 20 কেজিকৈ দিছে মই একদম গতিকে গম পাইছে ৰাতি শুব পৰা নাই হ'লেও উপায় নাই কামখিনি কৰি ল'ব পটককৈ আজি চানডে আজি লাষ্ট টাইম যি পাৰোঁ কৰি দিম আৰু বুলি কালি আকৌ স্কুল যাব লাগিব সেইটোকে বতৰ যিহেতুকে বেয়া আগদিনা ধুই থোৱা কাপোৰ য'ত ত'ত মেলি থোৱা আছে আৰু অকণমানকৈ ৰিঙিয়াইছে ৰ'দ যাক সেইকাৰণে ভাবিছোঁ অকণমান ৰ'দত দি দিওঁ আজি যিখিনি ভিডিঅ' বনাম মই নন ফিল্টাৰ বনাম মানে একো এডিটিং নকৰোঁ তেনেকৈ দেখাম আয়ো পৰি মেলি গৈছে এনেই বহিব পৰা নাই মেলি ৰ কাপোৰকেইটা যিহেতুকে কাপোৰখিনি আধা আধি শুকাই গ'ল আধা আধি মানে 95% শুকাই গ'ল আৰু 5% মানে অকণমান সেমেকি আছে তো মায়ে ক'লে যে ৰ'দো দি আছে অকণমান আৰু বতাহো মাৰি আছে গতিকে হাৱাত শুকাই যাব ৰেলিঙতে মেলি দে তো মই ভালেই পালোঁ ওপৰলৈ যোৱাটো মোৰ কাৰণে এনেও টাফ হৈ আছে যিহেতুকে মোৰ ভৰি বিষ হৈ আছে আৰু এইখিনিতে আৰু এটা কথা কওঁ মই মানে আজিকালি কাপোৰ ধুলেও ইয়াতে মেলোঁ দেই বাই দ্য ৱে মই এগৰাকী হোম বেকাৰ হয় আপোনালোকে মোক যিকোনো অকেজনত কেক অৰ্ডাৰ কৰিব পাৰে লগতে মই গ্লাছ কেক কাপ কেক এইবিলাকৰো অৰ্ডাৰ লওঁ আপোনালোকৰ কিবা অকেজন থাকিলে মোক অৰ্ডাৰ কৰিব মই মোৰ ডিটেইলছখিনি ডেছক্ৰিপশ্যন বক্সত দি দিম হোৱাটছআপ নাম্বাৰো দি দিম আপোনালোকে কণ্টেক্ট কৰি জানিব পাৰিব লগতে মোৰ লোকেশ্যনৰ আশে পাশে থাকিলেও মই আপোনালোকক ডেলিভাৰ কৰিব পাৰিম আৰু হোম ডেলিভাৰীও কৰিব পাৰিম ঠিক আছে এইফালে মইনা এটা আহিছিলে আমাৰ মইনাই মাতি আছে তো ভাবিলোঁ অকণমান দেখাই দিওঁ আজি মই কৈছোঁ যিখিনি দেখাওঁ আনফিল্টাৰ্ড দেখাম এতিয়া মই ৰুটি বনাম কৈছোঁ আগত খাই লওঁ তাৰপিছত যি কৰোঁ কৰিম আৰু আজি মোৰ মনে ধৰে যে মই কাম কৰিব পাৰিম বিকজ আই এম ছ' টায়াৰ্ড ইনফেক্ট মোৰ লেগ চেগ চব বিষ আছে এলবো ঠাই চব বিষ হৈ আছে হ'লেও নন ফিল্টাৰ যদিও মই ভিডিঅ'টো স্পীড কৰি দিছোঁ কাৰণ কথা ক'বলৈ মোৰ মুখৰ পৰা একোৱে নোলায় এইফালে মই ৰুটিখিনি একদম গধূলিলৈকে খচি দিছোঁ আৰু ৰাতিপুৱাৰ কাৰণে মই এতিয়া 2টা ৰুটি বনাইছোঁ আজি অকণমান ঘি দি পেলাই বনাইছোঁ বাকী যিখিনি থাকিলে মই এটা ষ্টিলৰ ডিব্বাত ধুনীয়াকৈ ঢাকনি মাৰি পেলাই ফ্ৰিজত ষ্ট'ৰ কৰিম আপোনালোকেও ৰাখিব পাৰে কিন্তু চাব 2 বা 3 দিনতকৈ বেছি দিন নাৰাখিব নহ'লে ফ্ৰিজতো এইটো বস্তু বেয়া হৈ যায় এইফালে আমাৰ নাইৰা মেকুৰীটোৰ লগত খেলি আছোঁ যাৰ কাৰণে তাকে মই গালি পাৰিলোঁ আনফালে মই খাবলৈ ল'লোঁ এইফালে ৰাতিৰ আলু চব্জি আছিলে লগতে 2টা ৰুটি আৰু এইফালে আমাৰ ঘৰত আজি টিং লগাব
বাথৰুমত টিংখিনি গোটেই ফুটা হৈ আছে দেখিছেনে তো সেই ফুটাখিনি একেবাৰে উঠাই দিব গোটেই টিংখিনি উঠাই তাত টিং লগাই আজি মানে এই বাথৰুমটোৰ মেৰামতি কৰিব এফালে মই খাই লৈছোঁ ভালকৈ চাই থাকক তাৰপিছতে মই ব্ৰেকফাষ্ট কৰাৰ পিছত নাইৰাৰ কাৰণে বনাম তাই ৰুটি নাখাই বোলে তাই আকৌ খাব বোলে আঙুলি দিয়া পিঠা তো মই যে মোৰ কাৰণে যে বনাইছিলোঁ যি ৰুটি বনাইছিলোঁ মানে ধৰক ডোটো বনাইছিলোঁ তাৰ পৰাই তাইৰ কাৰণে মই উতলাই থৈ আহিছোঁ ভাবিলোঁ মই খাই লওঁ কাৰণ মোৰ বহুত বেছি ভোক লাগিছে এফালে নাইৰাৰ কাৰণে মই আঙুলি দিয়া পিঠা বনাইছোঁ আৰু তাই এনেকৈ ভাল পায় আৰু এনেকৈ কোনে কোনে খায় কমেণ্টত জনাব এফালে আমাৰ গোটেই টিং খুলিলে দেখিছেনে এইটো ইমানে মেৰামতি কৰিব ৰং কৰিব প্ৰটিন কাটিব ইনফেক্ট এই দৰ্জাখনো আই থিংক চেঞ্জ কৰিব চাগে মই বৰ ভালদৰে নাজানো আৰু এইবোৰ মানে লেতেৰা হৈছে কৰি পেলাই আহিলোঁ এনেই ওপৰে ওপৰে হাৰিছোঁ কাৰণ অলৰেডি লেতেৰা হ'বই আকৌ সাৰিব লাগিব হ'লেও বাহিৰকেইটা সাৰি থৈছোঁ যাতে কোনোবা এটা আহিলে লেতেৰাটো নেদেখে বা নিজেও লেতেৰাকৈ থাকি ভাল নালাগে তো ওপৰে ওপৰে সাৰিলোঁ জিং চিং লগোৱাৰ পিছত আকৌ এবাৰ সাৰি মুচিব লাগিব মায়ে এতিয়া তাতে কাপোৰ ধুব লৈছে কাৰণ বতৰো ভাল নহয় সদায়তো এইখিনি কাম উলিয়াই থাকিলে নহ'ব তো ময়ো চবেই খোৱা বোৱা কৰি হৈ গ'ল মই আহিছোঁ ওপৰলৈ এতিয়া এইবোৰ পূৰা বিচনা চিচনা পাৰিম কাপোৰ চাপোৰখিনি ৰ'দত দিলোঁ সেইখিনি সোমোৱাই মেলি জাপিম বহুতখিনি কাম আছে কৰি লওঁ ভাত বনাই আছোঁ এফালে অকণমান চিকেন আছিলে চিকেন বনাম ভাত বনালোঁ ভাত মানে হৈ গ'ল কাপত আছে দাইল দিয়া দাইল পাতিম দাইল কুকাৰতে পাতিম এবাৰ এফালে আমাৰ টিং লগোৱা আৰম্ভ কৰি দিছে ভাবিলোঁ মই অকণমান ভিডিঅ' কৰি ৰাখোঁ আৰু ইয়াত টিং ভিতৰত ৰাখি থৈছে যাৰ কাৰণে আমাৰ ৰংখিনি অলপ এৰাই গ'ল ৱালৰ পৰা এফালে মই লাঞ্চ বনাই আছোঁ চিকেন আৰু এফালে দাইল পাতিছোঁ দাইলটো মই নিমখ নিদিয়াকৈ হালধি নিদিয়াকৈ উতলিবলৈ দিম যাতে ইয়াৰ ফেনটো পেলাব পাৰোঁ এইফালে চিকেন আধা আধি হৈ গ'ল আৰু চাব মই এতিয়া দাইলৰ পৰা কেনেকুৱা ফেন উলিয়াম আৰু আপোনালোকেও যদি দাইল কুকাৰত সিজাই পেলাই খায় দেন প্লিজ একো নিদিয়াকৈ প্ৰথমে উতলাই ফেনটো পেলাই ল'ব তাৰপাছতে যি দিয়ে দি পেলাই কুকাৰ ঢাকনি মাৰি চিটি বনাই খাব আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব কুকাৰত নবনালেও কেৰাহীত বনালেও আপুনি এই ফেনটো ওলাবই খালি নিমখ নিদিয়াকৈ উতলাই ল'ব তাৰপৰা এইটো ওলাব একদম মাৰাত্মক বস্তু কিছুমান মিলাই থোৱা থাকে মই সেইদিনাখন গুগলত পঢ়ি আছিলোঁ গতিকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ভিডিঅ' পাবলৈ তেতিয়ালৈ